तो थैंक यू अपना लग पाए मिल के अच्छा लगा बहुत अच्छा लगा मिल के आगत सागৰৰ পাৰ এইফালে নিচলা মাছ বেলেগ মাছ লৈছোঁ সাগৰৰ মাছ নহয় এইটো এবাৰ বেলেগ মাছ তো এইটো খালোঁ এবাৰ সেইটো লৈছে তো তো গাইজ কলকাতাৰ পৰা আহিলোঁ দীঘা ষ্টেচনত দীঘা ষ্টেচনৰ পৰা দীঘা বিচ চাবৰ কাৰণে আমি ইয়াতে ষ্টে কৰিম আজি হোটেল এখন ল'ম আৰু ইয়াৰ হোটেলৰ পৰা ডাইৰেক্ট দীঘা নাইট ভিউটো আমি চাব যাম গৈ আছোঁ আপোনাৰ মানুহ ট্ৰেইনৰ পৰা নামিছে জাষ্ট আৰু এইটো কলকাতা চিটিৰ পৰা ডাইৰেক্ট এইখিনি মানে গাঁও এৰিয়া পৰে ভিলেজ এৰিয়া পৰে तो ये बाजनीक लग पालो कोलकातारे है लोकले है तो बहुत कोई बात नहीं मैं हिंदी में बोल दूंगा वो तो कुछ बोल दीजिएगा কি বলবো তোমরা এসেছো তোমরা এত সুন্দর মানুষ बंगाल में बोले आप लोग बहुत अच्छे हो इसलिए मेरे करीबी रिश्ते लगे ওরা বাংলা হ্যাঁ জানি আসামে তো বাংলা বোঝে हाँ যাও তোমরা ঘোরো ফেরো এনজয় করো बहुत अच्छा लगा आपको मिलके হ্যাঁ সামনে বিচ আছে हाँ और এইফালে সাগৰৰ পাৰ আছে तो बढ़ियाके तो थैंक यू अपना लग पाए मिलके अच्छा लगा बहुत अच्छा लगा मिलके ये आपने किया इतना ही बहुत काफी है थैंक यू सो मच नहीं भैया नहीं आप घूमो फिरो मेरे ही इधर आए हो एंजॉय करो बस इतना ही काफी है मैं जरूर आऊंगी आपका आसाम में तब खर्चा करना आपके घर जाऊंगी ठीक है नंबर ले लिया है मैंने और तुमको जाना है अभी बोल दिया तुम शिफ्ट हो जाओ पहले हाँ हम हाँ वो कर लेंगे हम लोग लेके जाओ शिफ्ट हो जाओ हाँ এই বাজনীক লগ পাই বহুত ভাল লাগিল বহুত ধুনীয়াকৈ গাইড কৰিছে আমাক বাজনী टाटा बाय असलम टाटा बाय 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 आपका वो नहीं मेरा एक्चुअली काम है वो आपका गाइड देख के अच्छा लगा वो मिल के अच्छा लगा आपको बहुत असलम भाई एकदम तुम्हारा भालो ब्रदर बहुत शुक्रिया आपको टाटा टाटा बाय बाय प्रॉब्लम होतो हाँ तो गाइस मैं এতিয়া আছো কলকাতাৰ পৰা কমেও 30 কিলোমিটাৰ দূৰত 30-60 কিলোমিটাৰ দূৰত দীঘা বিচ বুলি কয় এইটো সাগৰৰ পাৰ হয় বংগোপসাগৰ ইয়াতে আছে কালি মই ৰাতিপুৱা আহিম যিহেতু তো ভালকে এই ভিউটো দেখাই দিম আপোনালোকক ইয়াতে বংগোপসাগৰখন আছে আৰু ইয়াতে সাগৰৰ পাৰ গোটেই মানুহবিলাক দেখা পাইছে ইয়াতে পুৰা মেলা টাইপ হৈ আছে পুৰা বজাৰ একদম সাগৰৰ পাৰত তো ইয়াতে আমি বহিছোঁ এতিয়া हाँ देखो और इधर भैया है कैसे है भैया बढ़िया बढ़िया हाँ तो এনেকৈ মাছৰ এটা সোৱাদ ল'ব আহিছিলোঁ যেহেতু ইয়াতে মাছ বহুত ফেমাছ হয় মানে বেলেগ প্ৰজাতিৰ মাছ আছে ন ইয়াতে বহুত ফেমাছ হয় তো এই দোকানখনত আহিছিলোঁ ইয়াতে মাছ চাপ নিচলা মাছ হওক ভাজা মাছ এনেকুৱা বেলেগ দাম আছে ইয়াতে তো এইটো চাওক কেকেৰা এইটো তো এনেকৈ চবে টেষ্ট কৰি আছে নিচলা মাছৰ তো ময়ো এক পিচ খাওঁ কিবা হেৰি দিছে নেকি वाओ আপোনালোকে যদি কলকাতা আহে তো এই বস্তুটোৰ উপভোগ কৰিহে যাব নহ'লে আৰু আপোনালোকে বহুত মিছ কৰি দিব এই বস্তুটো খাওক আগত সাগৰৰ পাৰ এইফালে নিচলা মাছ এইফালে
মাছৰ দোকান পুৰা। Wow, amazing. মজা লাগি আছে, মজা, বহুত ভাল লাগি আছে। পুৰা এইখিনি এৰিয়াখিনি পুৰা মেলাৰ দৰে হৈ আছে, এইখিনি থাকে হয়। আৰু এই এৰিয়াখিনিৰ দীঘা বুলিতো কয়, ইয়াতে দীঘা নিউ আছে, দীঘা অল্ড আছে। তো আমি যোনখিনিত আহিছোঁ ইয়াতে পুৰা মেলা টাইপ হৈ আছে। তো আমি যোনখিনিত আহিছোঁ এইখিনি অল্ড দীঘা বুলি কয়। আৰু আগত গৈছিলোঁ আমি য'ত হোটেলটো লৈছোঁ, তো তাতে নিউ দীঘা হয়। তো এনেকুৱা এটা মানে পৰিৱেশ নহয়, একদম পুৰা মেলাৰ পৰিৱেশ। কিন্তু এইটো মেলা নহয়, নৰ্মেল ডে হয় এইটো, মানে এনেকুৱাই চলে এইখিনি এৰিয়াত। ৱাও, এয়া চাওক দীঘা বীচ। মই ৰাতিপুৱা হ'লে আপোনালোক এই সাগৰৰ পাৰটো আপোনালোক দেখাব চেষ্টা কৰিম। একদম মৰ্ণিঙতে আহিম এই সাগৰৰ পাৰৰ এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে। বহুত ভাল লাগিব একদম। তো এনেকৈ চাৰিওফালে একদম বহি লৈছোঁ চবে একেলগে, মেহফিল বনাই লৈছোঁ। মাছ ভাজাৰ পুৰা আমেজিং লাগি আছে, জাগা চাওক না, পুৰা আমেজিং। কওক, খাতাৰনাক অপি বুলি কয়, অপি। তো এবাৰ বেলেগ মাছ লৈছোঁ, সাগৰৰ মাছে নহয় এইটো, এবাৰ বেলেগ মাছ লৈছোঁ। আগত নিচলা লৈছিলোঁ, নিচলা মাছ হৈছিল না, এইটো বেলেগ মাছ, কি বা নাম নাজানো, ভাজি থৈ দিছে। তো খালি আমি খাব জানো। ৱাও, কি মজা লাগি আছে সাগৰৰ পাৰত এনেকুৱা ভাজা মাছ খাই। इसको बोलते हैं एक्सपीरियंस। তো এইটো খালোঁ, এবাৰ সেইটো লৈছে। তো এনেকৈ মাছ খাই কিনে আমি বেলেগ বস্তু খাব যাম। ইয়াতে কি পাই চাম, ভাল বস্তু, ইউনিক বস্তু খাবৰ কাৰণে চেষ্টা কৰিম। এইবাৰ এটা বেলেগ মাছৰ পিচ আহি পাইছে। চব সাগৰৰ পাৰৰ মাছ খাই আছোঁ আমি এতিয়া। ৱাও, আমেজিং, মজা লাগ ৰা। এইবাৰ এটা বেলেগ মাছৰ এক্সপিৰিয়েঞ্চ লৈ আছোঁ। পুৰা একদম অলমষ্ট ফুড ব্লগিং হৈ আছে ইয়াতে। মজা লাগি আছে। পুরা ক্রেজি ভাল লাগিছে কিন্তু জ্বলা বহুত তো আমার আগত আহি পাল পাপড়ি চাট, কলকাতাৰ ৱেষ্ট বেংগলৰ পাপড়ি চাট আৰু সাগৰৰ পাৰত পাপড়ি চাট খাই আছোঁ। ये पैसा लीजिए। फूड ब्लॉगिंग हो ऐसे एकदम मजा लगे, अमेजिंग एकदम सागर पार। তো এতিয়া ফুচকাৰ ব্লগিং মানে যেহেতু ফুড ব্লগিং হৈ আছে, চব মানে খানা টেষ্ট কৰি আছোঁ ইয়াতে সাগৰৰ পাৰৰ এই খাদ্যবোৰ, ফাষ্ট ফুডবোৰ। এতিয়া ফুচকা খাম আমি, আমেজিং লাগে। আমি খালে ঠাণ্ডা জল। এইটো মই আইচক্ৰীম খাই আছোঁ। ফুচকা টেষ্টিং। লাষ্ট ওৱান বেয়া জ্বালা নাখাওঁ ঘৰত, উপায় নাই, খাব লাগে। আমি কিন্তু আইসক্রিম খাইছো, বহুত টেস্টি লাগছে আইসক্রিম।
ঠান্ডা তো এনেকৈ ফুচকা খাই কিনে বহুত মানে জ্বলা লাগিছে। তো আইচক্ৰীম খাবৰ কাৰণে ওলাই আহিছোঁ। খুৰীহঁতৰ আইচক্ৰীম আহি পাল, মই এতিয়া আইচক্ৰীমটো লৈ লওঁ আৰু। বেয়া জ্বালা, এই জ্বালাটো ৰখাবৰ কাৰণে অলপ মিঠা খাব লাগিব। অলপ লাহেকৈ জ্বলাটো কমিছে। এইফালে সাগৰৰ পাৰ, এইফালে আইচক্ৰীম, কিবা এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ লৈ আছোঁ লাইফত ফাৰ্ষ্ট টাইম। সাগৰৰ পাৰত থিয় হৈ কেনে আইচক্ৰীমৰ মজা আৰু ফুচকাৰ মজা ফুড ব্লগিং কৰি ৱাও আমেজিং।